Hello friends, যদি আপোনালোকে ফ্ৰী চৰকাৰী মেচিনৰ কাৰণে আবেদন কৰিবলৈ বিচাৰিছে কেনেকৈ আবেদন কৰিব আৰু নথিপত্ৰ কি লাগিব কেনেকৈ আবেদন কৰিব এইবোৰ আজি আমি ডিসকাস কৰিম। যদি ভিডিওটো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি চাও কেনেকৈ আবেদন কৰিব পাৰিব। ইয়াতে যদি আমি চাও ফাৰ্স্ট অফ অল আপোনালোকে আহিব লাগিব গভৰ্নমেন্ট অফ আসাম মাইনৰিটিজ ডেভেলপমেন্ট বৰ্ডৰ অফিচিয়েল ৱেবসাইটত আহি আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনালোকে ইয়াতে দেখা পাব অনলাইন এপ্লিকেশন যে আছে লেটেষ্ট, তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে কোচিং ফৰ এন্ট্ৰেন্স এক্সাম ফৰ UPSC এণ্ড ডিস্ট্ৰিবিউশন অফ ফেশ্বন ডিজাইন মেচিন। যদি আমি এইটো চাও তেতিয়া হলে আপোনালোকে ইয়াতে চাব পাৰে। যদি আমি ইয়াতে ক্লিক হিয়াৰ ফৰ ফৰ্ম ফিল আপ আছে তাতে আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত আমি ইয়াতে অফিচিয়েল ৱেবসাইটত যাই পাম। যাই পোৱাৰ পিছত ইয়াতে চাব পাৰে এডভাৰটাইজমেন্টখন যদি চাবলৈ বিচাৰে তেতিয়া হলে আপোনালোকে এডভাৰটাইজমেন্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে ডাউনলোড হৈ যাব আপোনালোকৰ এডভাৰটাইজমেন্টখন। তাৰ পিছত আপোনালোকে ইয়াতে চাই ল'ব পাৰিব যে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব, কোন গৰাকীয়ে এই ফ্ৰী সিলাই মেচিনখন পাব পাৰিব, এইবোৰ গোটেই ডিটেইলছ সমূহ ইয়াতে দিয়া হৈছে চাবলৈ পাৰে। জাননী দিয়া হৈছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা অসম স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী হিতাধিকাৰীৰ বাবে নিম্ন উল্লেখিত আঁচনিসমূহ বৰ্ডৰ আৰ্থ সাহায্যৰে ব্যৱস্থা কৰা হৈছে। হিতাধিকাৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় ৫ লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব বুলি কোৱা হৈছে। হিতাধিকাৰীয়ে অনলাইন যোগে পূৰণ কৰা আবেদনৰ প্ৰতিলিপিৰ লগত যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব। যদি আপোনালোকে অনলাইন আবেদন কৰে কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব বুলি ইয়াতে কোৱা হৈছে। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহৰ ফটোকপিসমূহ মূল কপি সত্যাপন ভেৰিফিকেশ্যনৰ সময়ত লৈ আহিব লাগিব। এইটো যদি যোন বস্তুবোৰ আপোনালোকে যোন ডকুমেন্টছবোৰ আপোনালোকে অনলাইনত আবেদন কৰিবৰ সময়ত দিব, সেই গোটেই ডকুমেন্টছসমূহ ভেৰিফিকেশ্যনৰ সময়ত অৰিজিনেল ডকুমেন্টছসমূহ লৈ যাব লাগিব বুলি কোৱা হৈছে। তাৰ পিছত বাছনিকৃত আবেদনকাৰীসকলক পৰৱৰ্তী সময়ত সত্যাপনৰ তাৰিখ জনোৱা হ'ব। আপোনালোকক কেতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব সেয়াৰ জনোৱা হৈ যাব আপোনালোকৰ তাৰিখসমূহ। ইচ্ছুক আবেদনকাৰীসকলে অহা 15/9 তাৰিখ 2025 তাৰিখৰ ভিতৰত ক'ত আবেদন কৰিব লাগিব ইয়াতে চাব পাৰে https://amdb.assam.gov.in ত যাই আবেদন কৰিব লাগিব বুলি কোৱা হৈছে। অসম্পূৰ্ণ আবেদন প্ৰপত্ৰ গ্ৰহণযোগ্য নহ'ব বুলি কোৱা হৈছে। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। পাঠ্যক্ৰমসমূহৰ বাছনি মেধাভিত্তিত কৰা হ'ব আৰু কিছু আসন বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত থাকিব বুলি কোৱা হৈছে। ইয়াতে চাব পাৰে আমাক যিহেতু ফেশ্বন ডিজাইনৰ কাৰণে মেচিনৰ কাৰণে আবেদন কৰিম, ইয়াতে ৫ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব বুলি কোৱা হৈছে আৰু 18 পৰা 50 বছৰ বয়স হ'ব লাগিব আপোনালোকৰ। আমি ফৰ্ম ফিল আপ কেনেকৈ কৰিব আপোনালোকে। ফৰ্ম ফিল আপ কৰিবলৈ হ'লে আপোনালোকে ঘৰতে বহি যদি নিজে কৰিম বুলি ভাবিছে আপোনালোকে ষ্টেপসমূহ চাই ল'ব কেনেকৈ ফিল আপ কৰিব। আৰু যদি আপোনালোকে ইয়াতে চাব পাৰে কেনেকৈ ফিল আপ কৰিব, কেণ্ডিডেট ফৰ্ম ফিল আপ আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। কেণ্ডিডেট ফৰ্ম ফিল আপ কৰাৰ পিছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু ইয়াতে সিলেক্ট কৰি ল'ব কিহৰ কাৰণে আবেদন কৰিব বিচাৰিছে। ডিস্ট্ৰিবিউশন অফ ফেশ্বন ডিজাইন আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে কেণ্ডিডেট নেম দিব, আপোনাৰ নামটো দিব, ফাদাৰৰ নাম দিব আৰু মোবাইল নাম্বাৰ দিব। ৰিকুৱাৰ্ড যে আছে এই ৰিকুৱাৰ্ড থকাবিলাক আপোনালোকে ফিল আপ কৰিবই লাগিব। সিলেক্টছে আপোনালোকে এইটো ফিল আপ কৰি দিব কোনটো হয় আপোনালোকৰ, ফিমেল যদি ফিমেল, মেল যদি মেল, আৰু আপোনালোকৰ ভিলেজ নেমটো দিব, পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন দিব, সিলেক্ট ষ্টেট দিব, ডিস্ট্ৰিক্ট নেম দিব, ব্লক নেম দিব, পিন নাম্বাৰ দিব, ডেট অফ বাৰ্থ দিব, আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে দি দিব,
কোৱালিফিকেশ্যনটো দি দিব, এইটো ৰিকুৱাৰ্ড হয়। আপোনালোকে যি পাছ কৰিছে তাতে দি দিব। তাৰপিছত আপোনালোকৰ আদাৰ ইনফৰমেশ্যন চিলেক্ট কাষ্ট কি হয় আপোনালোকৰ OBC MOBC SC ST এইবোৰ যি হয় আপোনালোকে সেইটো দি দিব। চিলেক্ট ৰিলিজিয়ন কি হয় আপোনালোকে হিন্দী মুছলিম খ্ৰীষ্ট এইবোৰ বুদ্ধিষ্ট এইবোৰ আছে। এছ দি দিব। ফেমিলি এনুৱেল ইনকামটো ইয়াতে দি দিব। আৰু ইয়াতে কেণ্ডিডেট ফটো ছিগনেচাৰ দিব দিছে। আৰু ইয়াতে আইডেণ্টিটি প্ৰুফ হিচাপে ভোটাৰ ID আধাৰ কাৰ্ড দিব পাৰে আপোনালোকে। এড্ৰেছ প্ৰুফ হিচাপত আধাৰ কাৰ্ড দিব লাগিব কৈছে। লেটেষ্ট স্কুল চাৰ্টিফিকেট দি দিব। কাষ্ট চাৰ্টিফিকেট দি দিব। ইনকাম চাৰ্টিফিকেট দি দিব। এজ প্ৰুফ হিচাপত এডমিট কাৰ্ডো দিব পাৰে বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটো দিব পাৰে বুলি কোৱা হৈছে। এইখিনিয়ে ডকুমেণ্টছ লাগিব। আধাৰ কাৰ্ড আৰু ছিগনেচাৰ ফটো ইনকাম চাৰ্টিফিকেট এড্ৰেছ প্ৰুফ হিচাপত আপোনালোকৰ আধাৰ কাৰ্ড দিলেও হ'ব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব বুলি কোৱা হৈছে। ইনকাম চাৰ্টিফিকেট দিব লাগিব। এজ প্ৰুফ হিচাপত এডমিট কাৰ্ড দিলে হ'ব। এইখিনিয়ে ইয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিলে আপোনালোকৰ ছাবমিট হোৱাৰ পিছত আপোনালোকৰ তাত মোবাইলত OTP যাব। OTPটো আপোনালোকে ইয়াতে তাতে আপোনালোকে বহাই দিব। ইয়াতে OTPটো বহাই দিব। OTP বহোৱাৰ পিছত ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত কনফাৰ্মেশ্যন পপআপ আহিব। অ'কে বুলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত প্ৰিণ্ট এপ্লিকেশ্যন আহিব। এপ্লিকেশ্যন নাম্বাৰ আপোনালোকে পাই যাব। সেইটো এপ্লিকেশ্যনটো আপোনালোকে ভালকৈ ৰাখিব। তাৰপিছত গোটেই আপোনালোকৰ ডকুমেণ্ট কি ফিল আপ কৰিছিলে এইবোৰ আহি যাব। তাৰপিছত আপোনালোকৰ ছাকচেছফুলি ছাবমিটেড বুলি আহি যাব। এইখিনি আৰু প্ৰিণ্টটো আপোনালোকে কৰি ল'ব পাৰিব। ধন্যবাদ।